हेलो फ्रेंड्स, आज मैं যাব লৈছোঁ আলুৱাৰ পৰা কটেম। এই লকডাউনৰ মাজতে যেন তেনে বাছ পালোঁ আৰু ইয়াৰ পৰা 2 ঘণ্টা লাগিব। মই এতিয়া বৰ্তমান বাছত আহি আছোঁ। আপোনালোকক ইয়াৰ লকডাউনৰ প্ৰভাৱবোৰ দেখাবলৈ মই চেষ্টা কৰিম আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো নতুনকৈ আহিলে, আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ। কমেণ্ট কৰি জনাবচোন ঘৰবিলাক কেনেকুৱা লাগে। মোৰ কিন্তু কেৰেলাৰ ঘৰবিলাক বিৰাট মৰম লাগে দেই। আপোনালোকে জনাবচোন কমেণ্ট কৰি ঘৰবোৰ কেনেকুৱা লাগে আপোনালোকক। আমাৰ অসমত এনেকুৱা ষ্টাইলবোৰ পোৱা নাযায় নেকি মই জনামতে। যিটো ডিজাইনত বনোৱা হয়, যিটো ফাৰ্নিচাৰ দিয়া হয় ইয়াত, বহুত টাৰ্ণিং আছে। মোৰ 2 ঘণ্টা জাৰ্ণি কৰিলে যে মোৰ মাথা কামনি হৈ যায়, আৰু মোৰ কামনি বমি বমি ভাৱ আহি যায়। আৰু দেখিছে কি সুন্দৰ পৰিৱেশ, আৰু কিমাননো কৰি থাকিম আৰু। ভাল লাগিলে লাইক এটা দিব আপোনালোকে দেই। মোৰ নিচিনাকৈ কোন কোন আছে ট্ৰেভেল কৰি, মানে ঘূৰি জাৰ্ণি কৰি ভাল পায়, তেওঁলোকে কমেণ্ট কৰি জনাবচোন। কাৰণ মই ঘূৰি ভাল পাওঁ, ঘূৰি ফুৰি বহুত ভাল পাওঁ না। এতিয়া ঘৰ লোৱা প্ৰব্লেম নোহোৱা হ'লে মইতো বহুত ঘূৰিলোহেঁতেন। আপোনালোকে জনাবচোন কমেণ্টত কৰি কোন কোন ঘূৰি ভাল পায় এনেই। মোৰ এই ঘৰ চাওক, ফুলনি মানে বাগিচা। তো বিদ্যুতৰ অফিচৰ কাৰেণ্টৰ KBS। বাকী 2 ঘণ্টা জাৰ্ণি হয়। আপোনালোকক 2 ঘণ্টা ভিডিঅ'টো দেখাব নোৱাৰিম, কাৰণ 2 ঘণ্টা দেখালে বহুত দীঘল হৈ যাব। মই তাৰে ভাল লগা কিছুমান দৃশ্যই দেখাম। বলক ভিডিঅ'ৰ লগত। এইবোৰ হৈছে পূৰা ৰাবাৰ বাগান। ৰাবাৰ বাগান অসমতো আছে, অৰুণাচলৰ এনেকুৱা পাহাৰীয়া জেগাত আছে। আমাৰ ধেমাজিত আছে নি ৰাবাৰ বাগান? আমাৰ ধেমাজিত নাই ৰাবাৰ বাগান। আৰু ইয়াত কটেম, এতিয়া যোনডোখৰ জেগাত আহিছোঁ ইয়াত অকল ৰাবাৰ বাগান বেছি আছে। য'ত যোনটো কোম্পানীত মই কাম কৰোঁ, এনেকুৱা কোম্পানী জাষ্ট 2টাহে কোম্পানী আছে প্লাইবোৰ্ডৰ কটেমত। আৰু ইয়াত ৰাবাৰ ফেক্টৰী বেছি আছে। পাৰিলে মানে আপোনালোকক দেখাম ৰাবাৰ ফেক্টৰী মই কেনেকৈ বনায় ৰাবাৰ। যিবোৰ কাইমেট বুলি কয় কিছুমান হৈছে হল' মেট, আৰু কিছুমান মিনি মেট আছে। আপোনালোকক মই এইটো ভিডিঅ' পিছত দেখাই আছোঁ। প্লাইবোৰ্ড কেনেকৈ বনাই দেখালোঁ। এতিয়া মই দেখাম মেট কেনেকৈ বনায়, যিবোৰ আমি ঘৰৰ দৰ্জাৰ মুখত ভৰি মোহাবলৈ ইউজ কৰোঁ। এইটো মেট নিশ্চয় দেখাম ভিডিঅ'ত। আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিয়ে দিব, আৰু পাই থাকিব কেৰেলাত নতুন নতুন বস্তু। এইখন ৰাবাৰ বাগান বহুত ওখ হয়, মানে বাছৰ পৰা পূৰা ভিৰ খুৱাইহে কেমেৰা দিবলগীয়া হৈছে। আৰু এই পাহাৰৰ ওপৰত দেখিছে নাই? ইয়াত দেখিবলৈ পাইছে, ইয়াত যথেষ্ট গাড়ী চলিছে। ইয়াত লকডাউনৰ ইমান প্ৰভাৱ হোৱা নাই অসমৰ নিচিনাকৈ। আৰু ইয়াত কৰোণা পজিটিভ বেছিভাগ, মানে 60 জন হৈছে নেকি মোৰ মতে মই চোৱা নাই বাৰু, মোৰ মতে। বাকী সকলো গাড়ী মটৰ চলিছে। বাছবোৰ অলপ কমকৈ চলিছে, 3 ঘণ্টা মূৰত এখন দিছে নেকি বাছ। বাকী সকলো সুবিধা ইয়াত আছে, অসুবিধা কাৰণ একো নাই। প্ৰথম কেইদিনা অলপ অসুবিধা হৈছিল, এতিয়া কিন্তু অসুবিধা নাই। কাৰণ মই এতিয়া ইমান লং জাৰ্ণি কৰিছোঁ, ইয়াত কোনো অসুবিধাৰ মই সন্মুখীন হোৱা নাই। কাৰণ আপোনালোকে চাই ধৰিব পাৰিছে নিশ্চয়। বলক মোৰ লগত অলপ
লগতে গৈ থাকোঁ। এতিয়া বাছখন ৰখিছে কি কাৰণে। হেল্ল' না হা সি দুখ নাপাওঁ নহয় বেছি ডাঙৰকৈ দুখ নাপাওঁ নহয়। এতিয়া আহি পালোহি এডোখৰ জেগাত। ইয়াৰ পৰা আকৌ যাব লাগিব আৰু এখন বাছত যাব লাগিব, তেতিয়াহে পামগৈ জেগা। মানে আৰু এখন বাছ আহিব আধা ঘণ্টা মূৰত, অকণমান টাইম বহিব লাগিব আৰু উপায় নাই। এই লকডাউনত বৰ প্ৰব্লেমত পেলাইছে।